হাই গাইছ, নমস্কাৰ। মই আহিছোঁ এতিয়া আমাৰ ইয়াত চিমেণ্ট নদীত আহিছোঁ, গা ধুব আহিছোঁ। আপোনালোকে চাওক গোটেই কেনেকুৱা লাগে জেগাটো, কিমান ধুনীয়া ভিউ। চাওক চবফালে শিল আছে, এইফালে পানী। এইফালে ওপৰত পাহাৰৰ ছাইডে হ'লে মানে অকণমান নদীটো বহল, ইয়াত অকণমান ঠেকমূৰীয়া মানে। আৰু ইয়াত পানীটো স্পীড নাই, সেইফালে স্পীড আছে। মাছ কিন্তু ডবল আছে পানীত, সৰু সৰু মাছ এইখিনি পূৰা চটপটাই আছে মানে। তাৰ পৰা ধুনীয়া লাগিছে। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, যোনে যোনে চাই আছে কমেণ্ট কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। চাওক গাইছ, পানী এইফালে কিছুমানে জালৰ পৰা মাছ ধৰি আছে। এইখিনি অকণমান পলসুৱা টাইপৰ হয় মানে। মন শিল, পুৰা শিল আছে মানে ইয়াত। শিলগুটি পানী বহুত ঠাণ্ডা। এতিয়া গা ধুম বুলি ভাবিছিলোঁ, গা ধুব পাৰোঁ নে নোৱাৰোঁ চাই লওঁ বাৰু। চাই থাকক ভিডিঅ'টো আপোনালোকে। হেল্ল' গাইছ, চবফালে কহুৱা আছে, ঝাৰু আছে, বালি চবফালে বালি আছে। চব আমাৰ ইয়াত মানে ঘৰ বনাবলৈ ইমান টেনশ্যনে নাই বালিৰ কাৰণে। এইফালে নদীখন আছিলে, নদীখনৰ পৰা আহি আছোঁ এতিয়া। এইফালে ভাইটি কেইটামান গা ধুই পেলাই গৈ আছে। ভাইটি গা ধুই পেলাই গৈ আছে, গা ধুই গৈ আছে। ইয়াৰ পৰা পাহাৰখন বহুত দূৰ। এইফালে মানুহৰ গাঁও আছে। এইফালে দীপা শান্তিপুৰ নে কি বুলি কয়, এইফালে আছেগৈ। তাৰপিছত এইফালে আছেগৈ আমাৰ পাহাৰখন, এইফালে টাউন আছেগৈ বাৰু। তো গাইছ, ভিডিঅ'টো চাই থাকক। কেনেকুৱা লাগিছে লাইক কৰি পেলাই, কমেণ্ট কৰি পেলাই, শ্বেয়াৰ কৰি পেলাই জনাব। আৰু যোনে যোনে মোৰ চেনেলটো নতুনকৈ চাইছে, এই নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰি নিদিয়াকৈ নাথাকিব। আজি ভিডিঅ'টো ইমানতে, বাই। হয় গাইছ, এতিয়াতো নদীৰ পৰা আহি মেলি গা পাটো নুধুলোঁ বাৰু, এনেই চাই মেলি হাত ভৰি ধুলোঁ। তাৰপিছত এতিয়া আমি ঘূৰি গৈ আছোঁ মানে এইফালৰ পৰা গৈ আছোঁ। তাৰপিছত স্কুটিখনটো এইফালে বহুত দূৰত থৈ অহা হৈছে। ইয়াৰ পৰা গৈ থাকিব লাগিব খোজকাঢ়ি। এইফালে মানে নানিলোঁ আৰু বালি থকাৰ কাৰণে, বালি শিল আছিলে নানিলোঁ। চাই লওক ইমান ধুনীয়া। 1 কিলোমিটাৰ দূৰত থৈ আহিলোঁ। লওক গাইছ, কিমান ধুনীয়া লাগিছে জেগাটো। বেলি ডুবিবই হ'ল। ওপৰত আমি ঘৰত গৈ পাওঁ মানে আন্ধাৰ হৈ যাব। বগৰী খাই যদি আহিব পাৰে, ইয়াত বগৰী বাগান আছে। ইয়াত বহুত বগৰী আছে, খাওঁ।
বুলি ক'লে আহিব পাৰে। ইয়াত নদীত ডাঙৰ ডাঙৰ হাঁহ আছে, পানী হাঁহ, মাছ খাই থাকে এইকেইটা। Hi guys, লাহে লাহে আহি পাই গ'লো স্কুটিখনৰ ওচৰত। চাওক গোটেই খেতি পেলাই লাও বাগান আছে আৰু অন্যান্য কিবা শাক পাচলি লগাই থৈ দিছে আৰু মানে সোমাবতো নিদিয়ে। জিকা কিবা কিবি লগাইছিলে, এইফালে কবি লগাই থৈছে। মানে ইয়াত খেতি কৰা এটাই সুবিধা হৈছে আৰু মানে ইয়াৰ পৰা পানীটো উঠাই দিব পাৰে, নদীখন কিনাৰতে পানী উঠাই দিব পাৰে, সেইটো কাৰণে ভাল হৈছে আৰু মানে পুৰা ধুনীয়াকৈ খেতি কৰিছে। ভাল হৈছে বাৰু ইয়াত শাক পাচলিবিলাক। তো এতিয়া লাষ্ট আহি পালোহি বসন্তীৰ ওচৰ। তো গাইছ চাই লওক, কবি বাগান ইমান ধুনীয়াকৈ লগাইছে, বন্ধাকবি, এইফালে জলকীয়া আছে, বিলাহী আছে, এইফালে লাও নতুনকৈ লগাইছে, এইফালে ধনিয়া আছে অলপ দূৰত। তো এইফালে তামোল বাগান আছে, চবফালে সুবিধা আছে, মানে এইফালে পানীও সুবিধা আছে মানে খেতি কৰিবৰ কাৰণে। তো এতিয়া বসন্তী পাই গ'লোঁ, এতিয়া গৈ থাকিব লাগে। তো সেইফালে আগততো কাম কৰি আছে, নদীত ডাম্পাৰ হৈ আছে। তো গাইছ এতিয়া গৈ থাকোঁ মই।